মই এইটো ছাপোৰ্ট কৰিব নোৱাৰে প্ৰমোদ বড়োৱে যিটো সেটা নামজাৰি বন্ধ তাৰমানে মাটি কিনা বেচাটো বন্ধ ইনডাইৰেক্ট সেইটো আমি কেতিয়াও দল হিচাপে ছাপোৰ্ট নকৰিম আৰু আমাৰ কথাটো হ'ল মাটি বহুত মানে বিপদত পৰিলেহে মানুহবিলাক মাটিটো বিক্ৰী কৰে কেতিয়াবা বেমাৰৰ কাৰণে কেতিয়াবা নিজৰ ল'ৰা ছোৱালী বেমাৰৰ কাৰণে কেতিয়াবা নিজৰ ল'ৰা ছোৱালী বিয়া সময়ত এইবিলাকৰ কাৰণে মাটিবিলাক বিক্ৰী কৰে তো এইটো আমাৰ কাৰণে কোনো ছাপোৰ্ট কৰাৰ যুক্তি নাহে অন্ততে আমি এইটো অপ'জ কৰিছোঁ মই দল হিচাপে আমি এইটো ছাপোৰ্ট নকৰিম আমাৰ এনে সেই যোৱা মাৰ্চ মাহত 13 তাৰিখৰ পৰা যিটো আৰম্ভ হোৱা 4 মাৰ্চৰ পৰা যিটো আৰম্ভ কৰা যিটো ৰেলীৰ লগতে যিটো জনজাগৰণ সভা সেইটো আমি মাজত বিহু আৰু ঈদৰ কাৰণে আমি বন্ধ ৰাখিছিলোঁ এসপ্তাহমান হ'ল ইয়াৰ পিছত আকৌ আজি আমি আৰম্ভ কৰিলোঁ আজি আমাৰ ইয়াত জমদুৱাৰ সমষ্টি আৰু শ্ৰীৰামপুৰ সমষ্টিত আমি কৰিলোঁ আৰু আমাৰ যিটো ৰেলী আৰু জনজাগৰণ সভা ইয়াত UPPL যিমান জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ মানুহ আছে সবে ভাগ লৈ আছে আজি আপোনালোকে শ্ৰীৰামপুৰত দেখিছে ইয়াত বেংগলীও আছে ৰাজবংশীও আছে বড়োও আছে মুছলিমো আছে মুঠতে এই অঞ্চলত এই সমষ্টিত যিমান জাতি জনগোষ্ঠী আছে সবে ওলাই আহিছে আৰু ৰেছপন্সটো খুব পজিটিভ শ্ৰীৰামপুৰ হওক জমদুৱাৰ হওক খুব ভাল আৰু অহাকালি আমাৰ গুমা সমষ্টি আছে আৰু পৰ্বতজোৰা ইয়াৰ পিছত লাষ্ট ভেৰগাঁও আৰু ননেশ্বৰ আৰু ইয়াৰ পিছত এইটো শেষ হোৱাৰ পিছত আমাৰ একবাৰ CWC মিটিং হ'ব UPPL দলৰ তাতে আমি আকৌ আলোচনা কৰিম নেক্সট আমি ৰাইজৰ মাজত কি ষ্ট্ৰেটেজি লৈ পেলাই আমি নেক্সট প্ৰগ্ৰামটো আমি কৰিম মুঠতে আমাৰ এনেকুৱা ব্লক ৱাইজত যিটো প্ৰগ্ৰাম এইটো প্ৰায় শেষে অহাকালি 2টা আৰু 4টা সমষ্টি আছে আৰু ইয়াৰ পিছত নাই মই এইটো ছাপোৰ্ট কৰিব নোৱাৰে প্ৰমোদ বড়োৱে যিটো সেটা নামজাৰি বন্ধ তাৰমানে মাটি কিনা বেচাটো বন্ধ ইনডাইৰেক্ট সেইটো আমি কেতিয়াও দল হিচাপে ছাপোৰ্ট নকৰিম আৰু আমাৰ কথাটো হ'ল মাটি বহুত মানে বিপদত পৰিলেহে মানুহবিলাক মাটিটো বিক্ৰী কৰে কেতিয়াবা বেমাৰৰ কাৰণে কেতিয়াবা নিজৰ ল'ৰা ছোৱালী বেমাৰৰ কাৰণে কেতিয়াবা নিজৰ ল'ৰা ছোৱালী বিয়া সময়ত এইবিলাকৰ কাৰণে মাটিবিলাক বিক্ৰী কৰে তো এইটো আমাৰ কাৰণে কোনো ছাপোৰ্ট কৰাৰ যুক্তি নাহে অন্ততে আমি এইটো অপ'জ কৰিছোঁ মই দল হিচাপে আমি এইটো ছাপোৰ্ট নকৰিম মই আপোনালোকক অলপ আগত কি কৈছে প্ৰমোদ বড়োৰ আপচু প্ৰেচিডেণ্ট আছিল আগত সি বড়ো জাতিকে যেনেকুৱা ঠগায় এই প্ৰমোদ বড়োই এই মানুহে কোনোবা মুছলিম কোনোবা আদিবাসী কোনোবা ৰাজবংশী কোনোবা বেংগলীৰ কাৰণে কোনোবা গাৰো ৰাবাৰ কাৰণে কাম কৰিব নেকি তো মই আগত মিটিঙত অলৰেডি কৈছোঁ মই সি হ'ল বড়ো জাতিকে চেছ কৰিছে ঠগাই পেলাই আৰু কোনোবা বেংগলী কোনোবা ৰাজবংশী আদিবাসী বা বেংগলীৰ কাৰণে কি সি যে কাম কৰিব এইটো সম্ভৱেই নহয়